কি হ'ল মা? ইমান চিঞৰিছো নুশুনা নেকি? চোতাল সাৰি থকাৰ বাবে নুশুনিলো মা। দেউতাৰে কামলৈ যাব হ'ল, জলপান যোগাৰ কৰি দেহি। গৈছো মা। এৰা শুনিছানে? কামলৈ যাব হ'ল নহয়, কিবা এটা খাবলৈ দিয়া আকৌ। মনাই জলপান ঠিক কৰো বুলি ক'লে, সেইকাৰণে মই ক'লো তাইকে কৰ। এই বুলিনো তাইক কাম কৰিব দিব লাগে নে? তাই স্কুল যাব হোৱা নাই জানো? দেউতা, মই নিজেহে কৰিছো, বলক খাই ল'বহি। গৈ গৈ গৈ। যতীন, কামলৈ যাওঁ নে? এৰা মই যাওঁ, ৰবি আহিলেই। যাও। মা, আপুনি এনেকৈ কিয় ভাবিছে? লগৰবোৰ আহি পাবই এতিয়া। বাপেৰৰ আগত মথনি মোক ভাল হৈ দেখালি কি মানে কি হা কি নালাগে দে এইবোৰ থ মই আজি নাযাওঁ, তহঁতে যা। কিয় নাযাও? মোৰ গাটো ভাল লগা নাই অ'। ঠিক আছে তই নাযাও যদি আমি যাওঁ। সোনকালে এইখিনি ধুব যা, আৰু বহুত কাম বাকী আছে। ঠিক আছে মা। যা। মা, মা। বেটি, তুমি উঠিলা? মা। মুখ হাত ধুই লাগে। মনা, মনা। কি হ'ল মা? এই বেটি উঠিছে, তই গাখীৰ গিলাচ গৰম কৰি আনকে যা। ঠিক আছে মা। এৰা আছানে? কি কৰিছা? পানী এটোপা লৈ আহিবাচোন। কি হ'ল? আপুনি ইমান সোনকালে আহিলে যে? নাই গাটো একেবাৰে ভাল নহয়, বুকুখনো বিষাইছে তাতে গুচি আহিলো। মনা, মনা। তাই স্কুল নগলে নি? নিজে নাযাম বুলি ক'লে, ময়ো নালাগে বুলি ক'লো। দেউতা, ইমান সোনকালে আহিলে যে আজি? নাই গাটো ভাল লগা নাই আজি। কাইলৈ নহ'লে ডক্টৰৰ ওচৰলৈ আহিব। তাকে ভাবিছো। ভাবিছো নহয়, নিবই লাগিব। তই যাচোন গৰম পানী অকণ কৰগে দেউতালে। বলক বলক, ভিতৰত অকণ থৈ দিব বলক। ডক্টৰ ঘৰৰ পৰা আহি পালাহি? এই মাত্ৰ আহি পাইছোহি আৰু। বহকচোন। হ'ব দিয়া। যতীন, অলপ ভাল পাইছানে? ক'তনো ডক্টৰৰ ওচৰৰ পৰা আহি পাইছোহি এতিয়া। মনা, মনা, তামোলৰ বটাটো লৈ আছোন। আপুনি অলপ বহক দেই, মই পটককে কাপোৰ সলাই আহোঁ। বৰমা, তামোল খাব দেই। হ'ব দিয়া। তই যাচোন, চাহ অকণ কৰগে, আমিও খাম। হ'ব মা। আমাৰ ঘৰতনো বাৰু পইচা বিচাৰিব লাগেনে? মানুহটোক এতিয়া ডক্টৰৰ ওচৰৰ পৰা নিছো। ডক্টৰে বোলে বহুত কিবা কিবি চেকআপ কৰাব লাগে। তাকে এতিয়া পইচা ক'ত পাম ভাবি আছো। নহয়ও মই তাৰ ওচৰত নেপায়হি ইয়ালে। এতিয়া কামলৈ যাব নোৱাৰা হ'ল। ক'ত পাম মই তাকে ভাবি আছো। মই কথাটো বুজি পাইছো বাৰু। তেতিয়াহ'লে মই উঠোহে। বলক আপুনি ভাত মুগিটা ধুই বিচনাত অকণ পৰি দিব বলক। দেউতা, আপোনাৰ ডক্টৰে কি হৈছে বুলি কৈছে? নাই সৰু সুৰা বেমাৰ হৈছে। সৰু সুৰা বেমাৰ হ'লে জানো ডাক্তৰে ইমান পৰীক্ষা কৰিবলৈ দিব? নাই কেতিয়াবা দিয়ে। দেউতা, মই কাইলৈৰ পৰা গাঁওবুঢ়াৰ ঘৰলৈ কাম কৰিবলৈ যাম বুলি ভাবিছো। মায়ে মোক এদিন কৈছিল যাবলৈ। নাই তুই এতিয়া শিক্ষা লোৱা বয়স, শিক্ষা লবি।
কাম কৰিব নালাগে। দেউতা মাক হেৰুৱাই মই বহুত কষ্ট পালো। এতিয়া আপুনি মোক এৰি থৈ নাযাব। বা তুমি কিয় কান্দিছা? নাই কন্দাব ভণ্টি। তুমি নকলেও মই জানো নহয় তোমাক মায়ে এদিনো মৰম নকৰে। মাইনা দেখিলা আহাচোন, বাক মায়ে কিবা কয় নি? নাজানো দেউতা, মায়ে মোক যিমান মৰম কৰে বাক সিমান খং কৰে। হেৰা হেৰা দেউতা ভণ্টি এইবোৰ এনে কৈছে। হেৰা কি হ'ল ইমান কৈ যে চিঞৰি আছে? চব মই নজনা মনাৰ লগত কি কৰ? মই নথকা অৱস্থাত মানে তই বাপেৰৰ আগত চব লগালি। মই ঠিক জানিছিলো তই বাপেৰৰ আগত খোলা মই ঠিক জানিছিলো ঘৰখন এদিন জ্বলাব। খোলা। দেউতা এতিয়া এইবোৰ কথা পতাৰ সময় নহয়। আপোনাৰ চিকিৎসাৰ বাবে পইচা যোগাৰ কৰাটোহে ডাঙৰ কথা। মই আপোনাক হেৰুৱাব নিবিচাৰোঁ। যেতিয়ালৈকে আপোনাৰ চিকিৎসাৰ বাবে পইচা যোগাৰ নহয় মই তেতিয়ালৈকে ঘৰলৈ নাহোঁ। মনা মৰিলেও মৰগে, এনেও তই মৰিলে ভালেই। এ ক'ত যায় বেমাৰী মানুহ? এ শুই থাকক। চুপ থাক। দেউতা দেউতা তুমি নাযাবা। এ নেযায় নেযায় কলৈকো নেযায়। আপোনাৰ বৰ জীয়েৰে ই এনেও ঘৰলৈকে ঘূৰি আহিব। দেউতা এজনী দেউতা মই আহি পালো চোৱা। আপুনি আহক। এয়া মোৰ দেউতা। নমস্কাৰ। নমস্কাৰ। আপুনি মোৰ ঘৰ দেৰগাঁৱত। এদিন হঠাৎ অফিচৰ পৰা আহি থাকোঁতে হঠাৎ দেখিলোঁ ছোৱালী এজনী ৰাস্তাত কান্দি আছে। ওচৰ পাই গৈ সুধিলোঁ, দেখিলোঁ তাই একো মাত মুঠ দিয়া নাই। এবটল পানী আনি তেওঁক দিলোঁ। মুখ হাত ধোৱাৰ পিছত ভালকৈ সোধাত তেওঁ গোটেই কথাখিনি মোক বিৱৰি ক'লে। কিন্তু তেওঁ আচল ঘৰ ক'ত, মা দেউতাক কোন, কোনো পধ্যেই কিন্তু মোৰ আগত প্ৰকাশ নকৰিলে। উপায়ন্ত হৈ মই তাইক ঘৰলৈকে লৈ গ'লোঁ। দুই এখন কামো বন কৰে, আমাৰ ঘৰতে থাকিলে। ইমান সোধাৰ পিছতো তেওঁ এড্ৰেছটো নিদিয়াত মই যথেষ্ট অসুবিধাত পৰিলোঁ। পিছে এমাহমান যোৱাত তেওঁ খুব মৰমেৰে সোধাত আপোনালোকৰ ঘৰৰ এড্ৰেছটো দিলে। তাকে আজি ভাবিলোঁ তাইক ঘৰত থৈ অহা হওক। সেয়া আজি আপোনাৰ ঘৰত। আজিৰ দিনত আপোনাৰ নিচিনা ভাল মানুহ পাই মই বৰ ভাল পালোঁ। খুৰা এয়া মোৰ মা আৰু ভণ্টি। নমস্কাৰ। ভালে আছে? আছো। আচলতে মোৰ ভুলৰ কাৰণে এই আজি ঘৰ এৰি যাব লগা হৈছিল। মোক ক্ষমা কৰি দেও মনাই। মই আজি লজ্জিত। মোক ক্ষমা কৰি দেও। মা Ay,